নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ মালপোৱা কেনেকৈ মালপোৱা বনাই দেখাম। আপোনালোকে চাই থাকিব। মই বনাম কি কি লাগে যোগাৰ মই দেখাই দিছোঁ। ময়দা লাগিব, মই 2 কাপমান ময়দা ইয়াতে দি দিম, আপোনালোকে চাই থাকক। এনেকৈ আপোনালোকে 2 কাপ লৈ ল'ব। 7-8টা মালপোৱাৰ কাৰণে এনেকুৱা বেছি নিলে, মানুহ যদি বেছি থাকে বেছি নিব পাৰে। আমাৰ যিহেতু মানুহ কম আছে, মই এনেকুৱা 2 কাপ লৈ ল'ম। ইয়াতে দি দিম মই এতিয়া অকণমান নিমখ, পৰিমাণ মতে সোৱাদ অনুযায়ী নিমখ দি দিম। মই অকণমান দিছোঁ। মই এতিয়া দি দিম চেনি। যিহেতু মালপোৱা হয়, মিঠা লাগিব, মই চেনি দি দিম। চেনি পৰিমাণটো বেছি দিব লাগিব। খাই থাকিব। বেকিং পাউডাৰখিনি আৰু ইয়াতে মই দি দিম অকণমান বেকিং পাউডাৰ। দেখিছে, ইমান বেছি দিব নোৱাৰি কাৰণ গোন্ধাব। এইটো মই অকণমান দি দিছোঁ। এতিয়া মই এইখিনি এনেকৈ মিক্স কৰি দিম। মিক্স কৰি ইয়াতে মই পানী দি দিম। আৰু এটা কথা, মই নিমখ দিছোঁ, কিন্তু নিমখ দিলে অকণমান টেষ্টটো ভাল হয়, সেইটো কাৰণে নিমখ দিছোঁ। আপোনালোকে যদি নাখায় নিদিব পাৰে, কথা নাই। মই ইয়াতে পানী দি দিম। আপোনালোকে চাব কেনেকৈ কৰোঁ। এনেকৈ আপোনালোকে এইখিনি এনেকৈ হেৰি কৰি ল'ব, মাৰি ল'ব। এনেকৈ অকণমান আগতে কম পানী লৈ ল'ব, লৈ কিনে পূৰা মিক্স কৰি ল'ব। আৰু এনেকৈ আপোনালোকে পানী দি থাকিব পৰিমাণ মতে, কাৰণ বেছি পানী দিলে ঢিল হ'ব, মালপোৱাটো নহ'ব। আৰু কমো দিব নোৱাৰি, ভাল নালাগিব। এতিয়া মোৰ পূৰা হৈ গ'ল মালপোৱা, এই ময়দাখিনি মাৰা হৈ গ'ল। আপোনালোকে দেখি যিহেতু এনেকৈ হাতত দিলে যাতে এনেকৈ হেৰি হৈ যায়, তেতিয়াহে আপোনালোকে বনাব, নহ'লে নবনাব। যে আপোনালোকে বেছি ঢিলাও নকৰিব। চাইছে নহ'লে মই কেনেকৈ বনাইছোঁ। মই চৌকাখন অন কৰি দিছোঁ, মই জুইটো জ্বলাই দিছোঁ। কেৰাহীটো মই পাতি দিছোঁ, আপোনালোকে দেখা পাইছে। এতিয়া কেৰাহী গৰম হোৱালৈকে অলপ ৱেইট কৰিব লাগিব। মই এটা বলত মই হেৰি কৰিছিলোঁ, মালপোৱাৰ কাৰণে মই মিক্সিং কৰিছিলোঁ ময়দা আৰু বেকিং পাউডাৰ কিবাকিবি উপকৰণখিনি। এতিয়া মই গ্লাছত ঢালি ল'ম। মই গ্লাছত ঢালি কিনে মই কেৰাহীত তেলত মই ঢালি দিম, কাৰণ এইটো বলৰ পৰা এনেকৈ দিলে বহুত লেতেৰা হয়, একদম লগা হৈ যায়। সেইটো কাৰণে মই ইয়াতে ঢালি দিম। বস্তুবোৰ লেতেৰাও নহয়, ধুনীয়াকৈ হৈ যাব। আপোনালোকে চাই থাকিব। এতিয়া মই তেল দি দিম। পৰিমাণ মতে তেল দিব। আপোনালোকে চাব কেৰাহীত কিমান পৰিমাণ লাগে সিমান দিব। আমাৰ তেলখিনিতে গৰম হৈ গ'ল। মই দি দিম মালপোৱা বনোৱাখিনি ময়দা মৰা। আপোনালোকে চাই থাকিব। চাওক কি ধুনীয়াকৈ ফুলিছে। এতিয়া এনেকৈ ওলট পালট কৰি দিব লাগিব, নহ'লে এটা চাইডে থৈ দিলে জ্বলি যাব। আপুনি দেখা পাই আছে স্ক্ৰীনত চাগে। কি ধুনীয়া হৈছে, আপোনালোকে দেখা পাইছে। একদম ফুলি গৈছে আৰু চফ্টো হৈছে। মই এতিয়া উঠাই দিওঁ। চাওক, মই দুটা একেলগেও ভাজি আছোঁ। এনেকুৱাও ভাজিব পাৰোঁ। এনেকৈ কিন্তু মালপোৱাবোৰ লৰাই দিব লাগিব। এনেকৈ ওলট পালট কৰি দিব লাগিব, তেতিয়া ধুনীয়াকৈ ফুলি চাব। কণীৰ নিচিনা একদম কি ধুনীয়াকৈ ফুলিছে। এতিয়া মই উঠাই দিম।
মই উঠাই দিছোঁ, চাওক আপোনালোকে কি ধুনীয়া ফুলিছে। চালে মোৰ মালপোৱাখিনি বনোৱা হৈ গ'ল আৰু কি ধুনীয়া ফুলিছে, দেখাতো ধুনীয়া। আৰু চাওক একদম নৰসিংহ গম দেখিছে ন, এয়া লাৰিলে গম পায় কি চব খাই কিনে ভাল লাগে। আপোনালোকে বনাব। আৰু গধূলি সময়ত যিহেতু বিস্কিট চাহ খাব মন নাযায়, মালপোৱা বনাই কিনে চাহ খালে বহুত ভাল লাগে। গতিকে আপোনালোকে নতুন আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। প্লিজ চেনেলটো চাব, ভিডিঅ'টো চাব আপোনালোকে ভাল কৰি আৰু শ্বেয়াৰ কৰিব প্লিজ, আপোনালোকে নাপাহৰিব। আৰু মই এইটো ভাঙি কিনে দেখাম আপোনালোকে কেনে হয় চাব। চব কি ধুনীয়া হৈছে দেখিছে আপোনালোকে, পুৰা চফ্ট একদম, কিন্তু বহুত বঢ়িয়া হৈছে। তো আজিৰ কাৰণে ভাই, মই বেলেগ এদিন নতুন ৰেচিপিলৈকে আহিম, নতুন ৰেচিপি লৈ আহিম বেলেগ নেক্সট দিন আকৌ লগ পাম প্ৰতিশ্ৰুতিৰে। আজি ভাই।